যদি আপুনি কোনোদিন কিবা হ'ব বিচাৰে তেতিয়াহ'লে ঈগল চৰাই হ'ব, ভাটৌ চৰাই হ'ব নিবিচাৰিব। কাৰণ ভাটৌ চৰাই কথা ক'ব পাৰে অনেক কিছুই, কিন্তু ঈগলৰ নিচিনা এটিটিউড ৰাখিব নোৱাৰে। ঈগলে কথা খুব কম কয়, কিন্তু উৰিব পাৰে আটাইতকৈ ওপৰত। আকৌ সকলো চৰাইৰ ৰজাও কিন্তু ঈগল। আজি আপুনি এনেকুৱা কিছু কথা শিকিবলৈ গৈ আছে যিটো নেকি প্ৰতিটো মানুহে ঈগলৰ পৰা শিকিব লাগে। জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা ঈগলৰ এই 5টি পইণ্টৰ পৰা আমি ল'ব পাৰোঁ। ফাৰ্ষ্ট পইণ্ট, ঈগল ফ্লাই এলন। ঈগল চৰাই অকলে আকাশত উৰি ফুৰে আৰু আটাইতকৈ ওপৰত উৰে। ঈগল চৰাই নিজেই উৰিব, অন্য চৰাইৰ লগত কোনোদিনেই আকাশত নুৰে। হয়তো অন্য ঈগলৰ লগত উৰিব পাৰে, নহ'লে নিজেই উৰিব। এইটোৰ দ্বাৰা আমি এইটোও শিক্ষা পাওঁ যে সৰু চিন্তাধাৰাৰ মানুহৰ পৰা আমাৰ সদায় দূৰত থাকিব লাগে। প্ৰয়োজন হ'লে অকলেই থাকক, কিন্তু তথাপিও নিম্ন চিন্তাধাৰাৰ ব্যক্তিৰ পৰা আঁতৰত থাকক। কাৰণ এইটোৱে হ'ল আপোনাৰ সময়, যিটোৰ দ্বাৰা আপুনি ভালকৈ চিনিব পাৰিব আৰু জানিবও পাৰিব। 2 নম্বৰ, ক্লিয়াৰ এণ্ড ষ্ট্ৰং ভিজন। ঈগলৰ ভিজন অনেক ক্লিয়াৰ এবং ষ্ট্ৰং হয়। ঈগল নিজৰ চিকাৰক 5 কিলোমিটাৰ দূৰৰ পৰাই দেখিব পাৰে, আৰু যেতিয়া ঈগল নিজৰ লক্ষ্য ঠিক কৰি লয় তেতিয়া তেওঁৰ ৰাস্তাত যিমানেই বাধা বা বিপদ নাহক কিয় তেওঁৰ লক্ষ্যত উপস্থিত হ'বই। আৰু এইটোৰ পৰা আমি এটা বিৰাট ডাঙৰ শিক্ষা পাওঁ যে সকলো সময়ত আমাৰ ভিজন লক্ষ্য ক্লিয়াৰ কৰি ৰাখিব লাগিব, আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ যিমান বাধাই নাহক কিয় কোনোদিনেই ভয় খাব নালাগে আৰু পিছুৱাই আহিবও নালাগে। ঠিক ঈগলৰ দৰে হ'ব লাগে। 3 নম্বৰ পইণ্ট, ঈগল নেভাৰ ইটছ ডেড থিংছ। ঈগল চৰাই কোনোদিনেই মৃত বস্তুক নাখায়। ঈগল সকলো সময়তে জীৱিত থকা প্ৰাণীবিলাককেই খায়। ঈগল মৃত প্ৰাণীক চুইও নাচায়। আৰু এইটোৰ দ্বাৰা আমি এটা শিক্ষা পাওঁ যে আপোনাৰ যিটো পাষ্ট আছে সেইটো মৃত্যু হৈছে, আপোনাৰ অতীত শুকাই পচি গৈছে। সেইকাৰণে নিজৰ সেই গেলি পচি যোৱা চিন্তাবোৰক মনত পেলোৱাৰ পৰা আপুনি দূৰত থাকক আৰু বৰ্তমানৰ ফ্ৰেছ লাইফটোৰ ওপৰত আপুনি ধ্যান দিয়ক। অতীতৰ সেই পচা চিন্তাবোৰক তাতে মৰি পচি গলি থাকিব দিয়ক। পাষ্টৰ ঠাই কেৱল পাষ্টত, বৰ্তমানত ইয়াৰ কোনো ঠাই নাই। আৰু যদি এই পাষ্টটো আপোনাৰ প্ৰেজেণ্টত গুচি আহে তেতিয়াহ'লে আপোনাক বৰ্তমানত আৰু ভালকৈ চলিব নিদিয়ে। গতিকে আপুনি সেই ঈগল চৰাইৰ দৰে হওক। ঈগল চৰাই কি কৰে? মৃত প্ৰাণী বা বস্তু নাখায়। 4 নম্বৰ, এক্সাইটমেণ্ট। যেতিয়া খুবেই ধুমুহা বৰষুণ হয় তেতিয়া ঈগল খুবেই এক্সাইটেড হৈ যায়। যেতিয়া বতাহ বৰষুণ হয় তেতিয়া সকলো চৰাই চিৰিকটি নিজৰ বাসস্থান বা নিৰাপদ স্থানলৈ গুচি যায়। কিন্তু ঈগল চৰাই সম্পূৰ্ণ পৃথক। ঈগল চৰাই বতাহ বৰষুণ হৈ থকা অৱস্থাত বৰ আনন্দ পায়। যেতিয়া জোৰকৈ বতাহ বলে তেতিয়া ঈগল বতাহৰ সহায়ত আৰু দ্ৰুত গতিত ওপৰলৈ উঠি যায়, আৰু ইমানেই ওপৰত গুচি যায় যে মেঘৰো ওপৰত উঠি যায়। এইটোৰ দ্বাৰা এটা শিক্ষাই পাওঁ যে বিপদৰ মাজতো এক্সাইটমেণ্টক খুজি বাহিৰ কৰক। নেপোলিয়ান হিলে কৈছিল, এভৰি প্ৰব্লেম কাম উইথ এন ইকুৱেলৰ গ্ৰেটাৰ অপৰচুনিটি। যে প্ৰতিটো প্ৰব্লেমে এটা ডাঙৰ অপৰচুনিটিক লৈ আহে। তো সেই ঈগল চৰাইৰ দৰে আপুনিও আপোনাৰ সুযোগক বাহিৰ কৰি লওক, আৰু যেতিয়া আপুনি এই অপৰচুনিটিক পাই যাব সেইদিন আপোনাৰ সকলো প্ৰব্লেম তলত পৰিব আৰু আপুনি সেই প্ৰব্লেমবিলাকৰ ওপৰত থাকিব। 5 নম্বৰ, হাৰ্ড লাইফ। ঈগল চৰাই নিজৰ বাসস্থানৰ পৰা ছফ্ট বা কোমল বস্তুবিলাক পেলাই দিয়ে, যাতে তেওঁৰ পোৱালিবিলাক তেওঁৰ বাসস্থানত থাকি কমফৰ্টেবল হৈ নাযায়। কাৰণ যদি একবাৰ বাসস্থানত থাকি কমফৰ্টেবল হৈ যায় তেতিয়াহ'লে তাতেই থাকিবলৈ বিচাৰিব পোৱালিকেইটাই। কিন্তু ঈগল চৰায়ে কোনো দিনেই এইটো হ'ব নিদিয়ে।
চাওক ইগল এটা চৰাই হোৱা সত্ত্বেও এই কথাটো জানে যে দেয়াৰ ইজ নো গ্ৰোথ ইন কমফৰ্ট জোন, কিন্তু আমি মানুহ হৈও এই কথা বুজিব নিবিচাৰোঁ। আপুনি যিমান কমফৰ্টেবল জোনত থাকিব আপোনাৰ সন্মুখৰ দিনবোৰ সিমানেই আনকমফৰ্টেবল হৈ যাব। আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰিব। ধন্যবাদ।